আৰু আজি গৈছোঁ আমি এটা বেলেগ এটা ঠাইত মানে বেলেগ ভিউ আৰু আপোনালোকেতো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে ক'ত কেনেকুৱা কি যাম আৰু এতিয়া বলক আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজিৰ ব্লগটো অলপ মানে ফাইন টাইপ হ'ব আজিৰ ব্লগটো মানে অলপ বেলেগ আৰু ফানি মানে আৰু মানে অলপ ৰাস্তাত ৰখি দিছোঁ ৰ'ব ওপৰত এইটো আগত লৈ মানে আগত গ'লে আৰু দিগন্তৰ মই ৰখি দিছোঁ এইটো বাইক চলাই আহিছিলোঁ এইটো কাৰণে অলপ ৰখি দিছোঁ ইয়াত আৰু বাকী লগ পাইছোঁ জেগাটোক অলপ ভাল জেগাত লৈ যাইছোঁতো আপোনালোকক আজি অলপ গা চা ধুম আমি কিন্তু এতিয়া কাপ চাপ চাপ ওপৰৰ লগতে আছে আৰু এনেই আগতে গুচি গ'ল গৈছোঁ বলক বলক দেৰি হ'ল 12:30 বাজিলেই এই মটুঙা চক পালোঁ আমি আগৰ মটুঙা চক আছে আৰু মটুঙা চকৰ পৰা এইটো চাইড যাব লাগিব যিহেতু বগামাটি যাব পাৰে এইটো চাইডে আপোনালোকে দেখাই দিছোঁ অলপ পোষ্টাৰখন আছে পোষ্টাৰখন আপোনালোকক দেখাই দিম মই আৰু পালোঁ মটুঙা চক এতিয়া আৰু এইটো চাইড গ'লে আপোনালোকে দৰংগা মেলা পাব ভূটান বৰ্ডাৰ পাব এইটো চাইড গ'লে আৰু এইটো চাইড আমি গৈছোঁ আৰু এইটো চাইড যাব পাৰিব এখন বোৰ্ডত লিখা আছে ওদালগুৰি আৰু আমি যোনটো জেগাত যাম এইটো চাইড নাগৰিজুলি 15 কিলোমিটাৰ আছে 15 কিলোমিটাৰ আছে আৰু বেছি নাই এতিয়া আপোনালোকে ভাল ভাল ভিউ দেখা পাব মানে খাতাৰনাক ভিউ খাতাৰনাক চব খাতাৰনাক ভিউ গাইছ কি ধুনীয়া ৰাস্তা আমি যোনটো লোকেশ্যনত গৈছোঁ আৰু বেছি দূৰ নাই আমি পামেই যিহেতু নাগিজুলি পালোঁৱে আৰু বেছি দূৰ নাই আৰু এতিয়া চাহ বাগিচা পালোঁ আপোনালোকক দেখাই দিছোঁ এইখন চাহ বাগিচা গাইছ এইবোৰ গোটেই চাহ বাগিচা বহুত দূৰলৈকে আছে চাহ বাগিচা আৰু এতিয়া গোটেই দেখাই দিছোঁ চাইড মানে টু চাইড গাইছ আৰু এইফালে লেখাই আছে এতিয়া এখন চাইড মূৰত আৰু বাকী টু চাইড বাগান চাহ বাগিচা গাইছ চবে গাইছ ঘূৰিব নোৱাৰিব এখন চাহ বাগিচা মানে খোজকাঢ়ি ঘূৰিব নোৱাৰিব ইমান মানে বহুত আগলৈকে আছে চাওঁ আৰু হাতে যদি সোমাব পাৰোঁ চাওঁ যদি সোমাব দিয়ে আৰু বাকী এতিয়া ক'ব নোৱাৰোঁ এতিয়া আমিতো ডাইৰেক্ট যাই গা ধুব লাগে গৰম লাগছি দিগন্ত গৰম লাগছি লগা নাই এই দিগন্তৰ গৰম লাগছি আৰু দিগন্তটো আগত আছে আমাৰ গৰম লাগছি এইটো আগতে আছে এটা ভিউটো চাওক ভিউটো চাওক মানে অলপ ভাল লাগে আৰু ভিউটো চাওক এই আগত কেনেকৈ আছে দেখি মানে ভিউ বেলেগ আৰু বেলেগ আৰু পানী আছে যিহেতু ইয়াত ধুনে কি কৰে বা আগত যায় মানে আৰু ৰজাই হৈ গ'ল মানে এতিয়া ক'ত বা সময় এনেই জানে ক'ত ৰখে ক'ত গা ধুৱে আৰু আগত পিনে ইয়াতে গা ধুব বেছি দূৰ নাযাওঁ ইয়াতে গা ধুম অঁ তুমি মানে যাওঁ বেছি দূৰ নাযাওঁ বে আগৰ পিনে নাযাওঁ বেকাৰ ইয়াতে গা ধুম গৰম লাগছি গাড়ী ঘূৰাই দিলোঁ দিয়ক ইয়াতে গা ধুম না যাওঁ গাড়ী তলত থ'ব পাৰিম গাড়ী আৰু এই আগৰ পিনে পাহাৰ দেখা পাইছে না ভূটান পাহাৰ ভালে আনি গৈ আছে ভূটান পাহাৰ আৰু এইফালে যাওঁ আমি যাওঁ
যিমান পাৰোঁ আগলৈ যাওঁ আৰু গা ধুম ভালকৈ গা ধুম জলদি আহা আহা আৰু এতিয়া সোমাই দিলোঁ এতিয়া গা ধুব লাগে ভিউ আছে কিন্তু গাইছ ভিউটো অলপ বেলেগ আৰু কি ক'ম আৰু এনে দুটাতো গৰম লাগছি তামাৰ গাইছ সেইটো কাৰণে ৰক্ষা নাপোৱা হৈছে কি গাইছ এইটো ৰাজীৱ গাইছ আৰু এইটো পল আমি ইয়াতে গা ধুম এই গা ধুবা ৰখি আছে যা যা নামি যা এই চাংগেই যা যাক 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 জল্দি যা আৰু কি আমি আৰু এটা বেলেগ জেগাত আহি গ'লোঁ যিহেতু সেইটোত পানীটো এটা আছে সেইটো পানীটো চাফা আছে অলপ সেইটো কাৰণে ইয়াতে গা ধুম আমি আৰু তলত নামি কিনে দেখাই আছোঁ আইনা খোলা আছে মানে এইটো অলপ বেয়া কাম কৰে আৰু কি ক'ম আপোনালোকক চাওকচোন আইনা খোলা আপোনালোকে এই বিয়াৰ বটল ভাঙি থৈ দিছে কি ক'ম আৰু চেণ্ডেল নিপিন্ধা কৰি নাহিব যদি আপোনালোকে ইয়াত আহিব বিচাৰে নহ'লে ভৰিটো কাটি চেচ হৈ যাব চেচ যদি আপোনালোকে নাগৰি যদি গা ধুবলৈ আহে মানে কি অলপ চেফটি আহিব মানে কি চেণ্ডেল লগত লাগিব আৰু যিহেতু বিয়াৰ বটল গোটেই মানে প্ৰায় ভাগ মানে বিয়াৰ বটল ভাঙি থৈ দিছে ইয়াত মানে প্ৰায় ভাগ আৰু কি ক'ম আপোনালোকক মানে ক'বলৈ উপায় নাই খালি অলপ আপোনালোকে ছেভ হ'ব আৰু চেণ্ডেল পিন্ধি আহিব আৰু যদি নাগৰি যদি আপোনালোকে গা ধুব আহে আৰু এইটোৱেই আৰু এতিয়া আমি কাপোৰটো সলাই লওঁ বঢ়িয়া কৰি ৰাজীৱে খুলিলে পলেও খুলিলে দিগন্ত খোলা নাই কাপোৰ নোখোলাগে এনেকৈ গা ধুবি নেকি তই কাপোৰটো খুলি লওঁ ধুনীয়া কৰি মই বঢ়িয়া কৰি কাপোৰটো খুলি লওঁ গামোচা আনিছোঁ মই এতিয়া পানীত নামিব গৈছোঁ আৰু এইটো খালী গাই আৰু ইয়াত পাৰিম আৰু পানীটো চাওকচোন বাপৰে বাপ আৰু পানীটো অলপ পানী খোলা আছে পানীটো পানী কিন্তু লেতেৰা হ'ব পাৰে আহি ভাল লাগছি তামান ধাৰ কি ক'ম এতিয়া যাই আছোঁ অলপ কিমান দূৰ যাব পাৰোঁ মই এই পানীটো পাৰিছোঁ মাই ধাৰ মানে পিছে পিছে নিছে মোক কি ক'ম আৰু বাপৰে বাপ কি ক'ম এই আৰু ঐ ধাৰ এই মাই লাউৰি আৰু এতিয়া গা ধুব অলপ চিন্তা কৰি তাৰ ধাৰে টানি টানি নিছে কি ক'ম আৰু এতিয়া গা ধুব অলপ আপোনালোক গোটেইবোৰ দেখাম আমি চাৰো গা ধোৱা আৰু লগ পাইছোঁ আপোনালোকে এখন ট্ৰেক্টৰ আহিছে আৰু আপোনালোকে দেখিছে না এই ট্ৰেক্টৰখন মানে ক'ৰ মাজেদি গৈ আছে মানে আমাক ধাৰে কি টানি নিছে আৰু ট্ৰেক্টৰ গৈছে মানে চলাই আৰু লোড আছে গাড়ীখনত ড্ৰাইভাৰ ভাই চেলুট বাপৰে বাপ কি যাই আছে দেখিছে না আপোনালোকে মানে বেলেগ টাইপৰ কাৰা আছে গাইছ লাষ্ট ফিনিচিং আৰু এতিয়া ইয়াৰ পৰা যাওঁ লাষ্ট ডুব মাৰো এটা মানে গা ধোৱা আৰু অলপমান আৰু যাওঁ আৰু গা ধুই উঠিলোঁ আৰু এতিয়া গা চা মুচি লওঁ এন্দে উঠিব এতিয়া লাহে লাহে ঘৰলৈ যাওঁ গাটো মানে ফ্ৰেছ কৰি লওঁ আৰু ভালকৈ ধুই লওঁ আৰু এতিয়া নেবাৰী গা চা ধুই ড্ৰেছ পাতি কৰি ল'লোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আজি ইমানতে মানে কি সামৰি মাৰিম আৰু বাকী আপোনালোকক দেখালোঁ যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে আৰু নেবাৰী এনজয় কৰিব পাৰিব আৰু নেবাৰী আহক আৰু বাকী দেখিলে আজি কিন্তু অলপ পানীটো লেতেৰা আছে বাকী বেলেগ একো নাই বহুত বেছি ভাল লাগিল আহি আৰু বাকী এতিয়া ঘৰলৈ যাওঁ আৰু বাকী যদি আৰু ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আজিলৈ